চাপৰিত বিল দিব আহিলোঁ ৰাখক বহিম জাৰ্চি পুহিছে মই এটা লৈছোঁ একদম অৰিজিনেল নে একদম পূৰা ন ভাল কৈছোঁ নহয় গাই দিওঁ গাই টকা 200 টকা আহিবলগীয়া হয় তো অহাটো ডাঙৰ কথা নহয় মই ভবা নাছিলোঁ যে মানে এনেকৈ আছে বুলি ঘৰ এটা সোমাই আছে বুলি এইফালতো ঠিকেই দেখিলে এইফালৰ পৰা চাব এতিয়া এইটো এংগেলৰ পৰা সেইটো ৰাস্তা কিনাৰী ৰাস্তাত আছে এইফালে অলপ আঁতৰৰ পৰা দেখুৱাইছোঁ হ'ব তো এইফালৰ পৰা ৰাস্তা আছে বুলি কোনোবা মানুহ ঘৰ আছে বুলি পেলাই অনুমানো কৰিব নোৱাৰে মানে কোনেও ৰাস্তাটো দেখা পাইছোঁ সৰুকৈ ৰাস্তা এটা আছে ক'ৰ কি ৰাস্তা হয় কোনে জানে আজি মাটি লৈ যোৱাৰ কাৰণে গম পাইছোঁ এইটোৱে ৰাস্তা কি কৰিছ অঁ অঁ কাৰ ঘৰে বিল হে কোনটো এইটো মাকৈ খেতি বহুত আছে প্ৰায় 1.5 বিঘা 2 বিঘামান হ'ব মাকৈ খেতি মাকৈ এইবিলাক লাগিছে গোমধান বেলেগ শাক পাচলি ইয়াত নকৰে অকল মাকৈ কৰে এইটো চাইডত অলপ কৰে কিবা কিবি জেং কেৰেলা নেকি ৰঙালাও দি ৰাখিছে মাকৈ এইটো এনেকৈ কি কাৰণে বান্ধি থৈছে নাজানো গম পালোঁ এইফালে হালি আহিছিলে সেইটো কাৰণে
ইজোবাৰ সিজোবাৰ লগত লগ খুৱাই বান্ধি ৰাখিছে। মাকৈ এইফালে মানুহবিলাক অকল খেতি কৰে, নহয় হালি অহাৰ কাৰণে নহয় চাগে, এই ইয়াতো বান্ধি ৰাখিছে ক'ৰবাত ক'ৰবাত। কুকুৰৰ পৰা সাৱধান, এডাল লৈ আহিছোঁ। না বাবা না না। এই যে এইবোৰ মাকৈখিনি বান্ধি বান্ধি ৰাখিছে, কেলৈ বান্ধিছে? অঁ এইটো পৰি যোৱাৰ কাৰণে। অঁ সেইটোৱে কথা। ঠিকে ভাবিছিলোঁ, পৰি যোৱাৰ কাৰণে বান্ধি থৈছে বোলে।